গল্পৰ শিৰোনাম এজনী আজুলি। মূল গল্পকাৰ এণ্টন চেকভ। অসমীয়া অনুবাদ ৰাজেন্দ্ৰ শৰ্মাৰ। কেইদিনমান আগতে মই মোৰ ল'ৰা ছোৱালীকেইটাক চোৱা চিতা কৰা আৰু সিহঁতৰ ঘৰুৱা শিক্ষয়িত্ৰী হিচাপে ৰখা জুলিয়া ভাছিলিয়েভনাক মোৰ পঢ়া কোঠালীলৈ মাতি আনিলোঁ। বহা জুলিয়া ভাছিলিয়েভনা, মই ক'লোঁ। আমাৰ হিচাপখিনি কৰি পেলাওঁ। তোমাৰ নিশ্চয় পইচাৰ দৰকাৰ হৈ আছে, কিন্তু ভদ্ৰতাৰ কাৰণে তুমি খোজা নাই। বাৰু তেতিয়াহ'লে আমি মাহে 30 ৰুবলকৈ বন্দবস্ত কৰিছিলোঁ। 40, তাই ক'লে। নহয় 30, মোৰ লিখি থোৱা আছে। মই ঘৰুৱা শিক্ষয়িত্ৰীক সদায় 30কৈয়ে দি আহিছোঁ। বাৰু, তোমাৰ ইয়াত 2 মাহ হ'ল, গতিকে 2 মাহ 5 দিন। পূৰাপূৰি 2 মাহ মোৰ ভালকৈ লিখি থোৱা আছে। তাৰমানে তুমি পাব লাগে 60 ৰুবল। 9টা দেওবাৰ বাদ দিয়া, তুমি দেওবাৰে কলিয়াক নপঢ়োৱা, মাত্ৰ লগত লৈ খোজ কাঢ়িবলৈ যোৱা, আৰু আছে 3টা বন্ধৰ দিন। জুলিয়া ভাছিলিয়েভনা লাজত ৰঙা চিঙা পৰি গ'ল আৰু অস্থিৰ হৈ তাই নিজৰ কাপোৰৰ মূৰত থকা কোচকেইটা হাতেৰে চিকুটি থাকিল, কিন্তু একো নামাতিলে। 3টা বন্ধৰ দিন, গতিকে 12 ৰুবল কটা গ'ল। 4 দিন কলীয়া অসুখত আছিল আৰু তুমি পঢ়োৱা নাছিলা, কেৱল বানিয়াক চোৱা চিতা কৰিছিলা সেইকেইদিন। 3 দিন দাঁতৰ বিষৰ কাৰণে তোমাক দুপৰীয়া খোৱাৰ পিছতে মোৰ স্ত্ৰীয়ে কামৰ পৰা ছুটি দিছিল। 12 × 7 হ'ল 19। সেইখিনি বাদ দিলে থাকে 41 ৰুবল, হয়নে? জুলিয়া ভাছিলিয়েভনাৰ বাওঁ চকুটো ৰঙা পৰি আৰু চকুটো চলচলীয়া হ'ল। তাইৰ থুতৰিটো সামান্য কঁপি উঠিল। তাই বিমূঢ় অৱস্থাৰে কাহ এটা মাৰিলে, নাকটো উজাই সোঁত-সোঁতালে, কিন্তু মুখেৰে একো নামাতিলে। নৱবৰ্ষৰ সময়ত তুমি এযোৰ কাপপ্লেট ভাঙিছা। 2 ৰুবল বাদ দিয়া। কাপটোৰ আচলতে দাম বেছিয়েই হয়। সেইটো আমি পৈতৃক সম্পত্তি হিচাপে পোৱা আছিল, কিন্তু সেইখিনি বাদ দিছোঁ। কলিয়াই এদিন তুমি থকা অৱস্থাতো গছত উঠি তাৰ জেকেট এটা ফালিছে। 10 ৰুবল বাদ দিয়া। আকৌ তুমি চকু নিদিয়াৰ কাৰণে বন কৰা তিৰোতাজনীয়ে বানিয়াৰ জোতা এযোৰ চুৰ কৰি নিছে। তুমি এইবোৰ ভালকৈ চকু দিব লাগে। তোমাক দৰমহা দি ৰখা হৈছে, গতিকে তাৰমানে আৰু 5 ৰুবল কটা গ'ল। জানুৱাৰীৰ 10 তাৰিখে মই তোমাক 10 ৰুবল দিছিলোঁ। আপুনি দিয়া নাই, জুলিয়া ভাছিলিয়েভনাই ফুচফুচাই কোৱাৰ দৰে ক'লে। মোৰ কিন্তু লিখি থোৱা আছে। বাৰু ঠিক আছে তেন্তে, তাই ক'লে। 41ৰ পৰা 27 বাদ দিয়া, থাকিল 14। তাইৰ চকু দুটা পানীৰে ভৰি পৰিল। অকণমানি ধুনীয়া নাকটোৰ আগত ঘাম বিৰিঙি উঠিল। বেচেৰি, মোক মাত্ৰ এবাৰেই পইচা দিছিল, তাই কঁপা কঁপা মাতেৰে ক'লে। আৰু সেয়া দিছিল আপোনাৰ পত্নীয়ে। 3 ৰুবল দিছিল, তাতকৈ বেছি দিয়া নাই। হয় নেকি? সেইয়া চোৱা, মই ক'বই নোৱাৰোঁ। সেইটো হিচাপত ধৰাই নাই। 14ৰ পৰা 3 বাদ দিলে থাকে 11। এতিয়া এয়া লোৱা তোমাৰ পইচাকেইটা। 3, 3, 3 আৰু এয়া 1 আৰু 1। এয়া এইখিনি। মই তাইৰ হাতত 11 ৰুবল তুলি দিলোঁ। তাই ল'লে আৰু কঁপা কঁপা আঙুলিকেইটাৰে সেইখিনি পকেটত ভৰালে। আপোনাৰ দয়া, তাই ফুচফুচাই কোৱা দি ক'লে। মই জাপ মাৰি থিয় হ'লোঁ আৰু কোঠালিটোৰ ভিতৰতে অগা-পিছা কৰিবলৈ ধৰিলোঁ। খঙত মই ক'ব নোৱাৰা হৈ গ'লোঁ। কিহৰ দয়া? কিহৰ কাৰণে মই দয়া কৰাৰ কথা কৈছা? মই সুধিলোঁ। পইচাকেইটাৰ কাৰণে। কিন্তু তুমি জানানে, মই তোমাক ঠগিছোঁ, মই তোমাৰ পৰা কাঢ়ি লৈছোঁ। মই আচলতে তোমাৰ পৰা চুৰহে কৰিছোঁ, গতিকে কিহৰ দয়া? অইনৰ তাততো মোক এটা পইচাও দিয়া নাছিল। তেওঁলোকে তোমাক 1 পইচা দিয়া নাছিল? এৰা, একো আচৰিত নহয়। মই তোমাৰ লগত ধেমালি কৰি চাইছিলোঁ। কঠোৰ শিক্ষা এটা ল'বৰ বাবে তোমাক শিকাব খুজিছিলোঁ। মই তোমাক সম্পূৰ্ণ 80 ৰুবলেই দিম। এয়া চোৱা, এটা খামত মই পইচাখিনি তোমাৰ কাৰণে আগতেই ভৰাই থৈ দিছোঁ। কিন্তু মানুহ ইমান মেৰুদণ্ডহীন কেনেকৈ হ'ব পাৰে? তুমি কিয় প্ৰতিবাদ নকৰা? কিয় একো নামাতি মৌন হৈ থাকা? এই পৃথিৱীত ইমান দাঁত নোহোৱাকৈ জীয়াই থকাটো সম্ভৱনে? ইমান আজলি হৈ জীয়াই থকাটো সম্ভৱনে? তাই দুৰ্বলভাৱে এটা মিচিকীয়া হাঁহি মাৰিলে, আৰু তাইৰ চকুৱে মুখে মই উত্তৰটো পঢ়িবলৈ পালোঁ। এয়া সম্ভৱ। মই তাইক নিষ্ঠুৰভাৱে শিক্ষা দিবলৈ কোৱা কথাখিনিৰ কাৰণে ক্ষমা খুজিলোঁ, আৰু তাইক আচৰিত কৰি দি সম্পূৰ্ণ 80 ৰুবল তাইৰ হাতত তুলি দিলোঁ। তাই মুখৰ ভিতৰতে সৰু সৰুকৈ তাইৰ সেই দয়াৰ কথাখিনি কেইবাবাৰো দোহাৰি ওলাই গ'ল।
তাই যোৱাৰ ফালে চাই থাকি মই ভাবিলোঁ, এই পৃথিৱীত দুৰ্বলীক মহিমূৰ কৰা যে কিমান সহজ।